এই সভাত উপস্থিত আমাৰ 31st সিডনী MLA সময়ত মই ভাবিছোঁ আৰু লেট হ'ব নেকি বুলি UPPL ডাঙৰে নোহোৱাৰ কাৰণে মই ভাগ্যৱান বুলি ভাবি ল'লোঁ আৰু এইখিনি সুবিধাটো মই গ্ৰহণ কৰিলোঁ আৰু যিয়ে নহওক সভাপতি ডাঙৰে ধন্যবাদ দিছে এইখিনি সুবিধা মোক দিয়াৰ কাৰণে। আমাৰ কাইলৈ নায়কে দিব নেকি? আমার VCDC চেয়ারম্যান এজন উঠিবচোন মই অলপ বেলেগ বস্তু দেই আজিৰ মিটিংটো আমি কাৰোবাক কিবা পলিটিক্স কৰাৰ মিটিং নহয় আজিৰ মিটিংটো আমাৰ জিলা পৰ্যায়ৰ মিটিং অ'কে মই কিন্তু গভৰ্ণমেণ্টৰ মানুহ নহয় দেই আজি মই এজন ব্যক্তি ৰঞ্জিত বসুমতাৰী দে নাইকে কৈছে না হেল্ল' কিয় বুলি আছা তুমি কি হ'ব মই ফলিঅ'ৰ চেয়াৰমেন এজ এ চেয়াৰমেন আপোনালোকৰ চিফ ডাঙৰীয়া প্ৰমোদ বড়ো নেতৃত্বত আপোনালোকৰ চৰকাৰটো চলাই আছে আপোনালোকে চলাই আছে একেবাৰে নিম্নমানৰ এডমিনিষ্ট্ৰেটিভ লেভেলৰ আপুনি এজন লিডাৰ মই যদি এজন নাগৰিক হৈ আপোনাক সুধো যোৱা 2 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বৰ সময়ত আপোনালোকৰ চৰকাৰে কি কৰিলে এটা কওক যোৱা UPPL চৰকাৰে আমাক 2 বছৰত কথাটো কোৱা নাই VCDC মানে মোৰ VCDC কথাখিনি মই কওঁ ইন জেনেৰেল এজ এ UPPL লিডাৰ মানে অন্য বছৰতকে এই 2 বছৰ চৰকাৰী ঘৰৰ পৰা মানে NGL লৈকে ৰাস্তা নাই নাই সেইটোতো আপোনাৰ নহয় আপোনাৰ চেন্ট্ৰেল চৰকাৰৰ সেইটো আপোনাৰ বোলে কেনেকৈ কৰে আপোনালোকৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত আপোনালোকৰ চৰকাৰে কি দিলে জনসাধাৰণক আমাক কি দিলে আমাক মানে শান্তি থাকিব পৰা এটা ৰাস্তা দেখুৱাই দিলে সকলোৱে ৰাস্তা দিলে আৰু এটা কোনোবা এজন VCDC চেয়াৰমেন যেহেতু বহুত আমাৰ দুখীয়া প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত জনসাধাৰণে ভোট পাই আছে কি পাইছে কিন্তু পালিও এতিয়া নাপাই বুলি কৈছে কি পাইছে যিখিনি আমি ব্লক লেভেলৰ পৰা কাম দি আছে কি দিছে কাগজ পত্ৰ টোটেলি আমি ডকুমেণ্টছ কালেক্ট কৰি কিনে ব্লকত জমা দিব লাগে কিহৰ কাগজ ঘৰে হওক যোজনাটোৱে হওক আমাৰ BPL চৰকাৰৰ ৱেবছাইট দ্বিতীয়টো আপোনাৰ নহয় অৰুণোদয় আপোনাৰ নহয় দেই গভৰ্ণমেণ্টৰ বাছানি দিয়ে আমাৰ MLA চাৰ্ভে দিছে on-site thank you on-site thank you খাতালে মারো আমার দুর্নীতি মুক্ত এটা সরকার দিছে এর কারণে প্রমোদ বড়ো সরকার দিছে কি দিছে দুর্নীতি মুক্ত thank you second greatest things thank you peace and corruption free এতিয়া আসল কথাটো আহিলো আমাৰ চৰকাৰৰ কৰ্মকৰ্তাসকলৰ মাজত VCDC চেয়াৰমেন VCDC মেম্বাৰ PCLCC MCLA EM আনফালে আমাৰ পাৰ্টিৰ লিডাৰসকল মাইনৰিটিজ UPPL ওমেন উইং ইউথ উইং আৰু বহুত চেল আছে আমাৰ SC চেল কিবা কিবি চেল সমস্ত পাৰ্টিৰ লিডাৰসকলৰ মাজত আমাৰ কনফ্লিক্ট আছে আৰু হৈছে কেৱল মাত্ৰ আমাৰ VCDC আৰু লিডাৰসকলৰ মিডিল ক্লাছৰ লিডাৰসকলৰ মাজত মিছআণ্ডাৰষ্টেণ্ডিং হোৱাৰ কাৰণে আমি আগবাঢ়িব পৰা নাই কিন্তু গ্ৰাছ ৰুটত আমাৰ বহুত ভাল মই জানো মই তামোলপুৰত লেকচাৰ মাৰিলে দেই মই দোকানত কয় ধৰি লওক আমাৰ VCDC চেয়াৰমেন এজন একেট হয় এজন হল আমার ব্লকৰ মেম্বাৰ বা আমার ভাইস প্রেসিডেন্ট বা সেক্রেটারি বা কিবা এটা পৰ্যায়ৰ প্রেসিডেন্ট সেক্রেটারি কিবা এটা মেম্বাৰ চেম্বাৰ তেওঁলোকে ক'ব আমাৰ MLA সাহেবে আমাক একোৱেই নিদিলে চিৰিয়াছলি এনেকে ক'ব ফেৰেঙাই আমাক পইচা দিয়ে একোৱেই নিদিলে আৰু মানুহে শান্তি বিচাৰি ইমান হাতত তুলি খায় এজনে এটা ধৰ্মৰ পৰা আন এটা ধৰ্মলৈকে কি হয় কনভাৰ্সন হৈ যায় শান্তি বিচাৰি
আমি যে ধর্ম গ্রহণ করি তো শান্তি বিচাৰৰ কাৰণে ধর্ম গ্রহণ কৰো আৰু এই শান্তিকে লৈ পেলাই গেম খেলিছে যোৱা 17 বছৰে UPPL